গুড ইভিনিং ফ্ৰেণ্ডসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম। সকলোকে ভোগালী বিহুৰ আন্তৰিক সেৱা ভৰা শুভেচ্ছা থাকিল, লগতে নৱবৰ্ষ থাকিল শেহতীয়াকৈ হ'লেও। আজি হৈছে ভোগালী বিহুৰ উৰুকা প্ৰথমটো দিন। আজি ভোজ সকলোৱে খাব, ত' আমিও ভোজ খাম। তাৰে শাক পাত কুটিবলৈ বুলি আহিলোঁ আৰু আজি ভিডিঅ'টো আপোনালোকক দেখাই থাকিম কি কৰোঁ, চাই থাকিব শেষলৈকে। আজি ৰাতি ভোজ খাবলৈ শাক পাত কুটি মেলি আমি আজৰি হ'লোঁ। খানা বনি আছে মেজি ভোজত। ভোজ খাবলৈ বুলি মানে সন্ধিয়া হওঁ আৰু খাবলৈ সকলোবোৰ বহিলোঁ। খানা মান দিয়াই দি আছে। আমি খাবলৈ বিন্দাছ হৈ আমাৰ খানা আহি আছে দেই। মাছ আহিবলৈ আছে হয়নে? হাঁহ ভাজি মাংসটো আহিলে, হাঁহে আৰু মাছে খাম আজি। আপুনি কিহে খাইছে জনাব দেই। কি হ'ল? খাই মেলি আহিলোঁ, সন্ধিয়াই হ'ল। ভোজ খাওঁ মানে খাই বৈ ঘৰ পোৱাহি মানে, সেইকাৰণে বাটত ভিডিঅ' নকৰিলোঁ আৰু। চ' এতিয়া বনাওঁগৈ পিঠা, আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো দেই। এইয়া বৰা চাউল, প্ৰথম তিল পিঠাই মাঘৰ বিহু আৰম্ভণি কৰিছোঁ দেই। এইয়া চুং মা পিঠা বনাইছে আজি, তিল পিঠা আমি খাম দেৰিকে। কি বনাইছোঁ? এইয়া চুক কি বনাইছে কৰা লছ কৰাৰ বাবে মই লৈছোঁ নাৰিকল, সৰু সৰুকৈ কাটি লৈছোঁ। প্ৰথমতে মিক্সাৰত দি দিম। ৰেডি, পকা মিঠৈৰ কাৰণে ৰেডি কৰিছোঁ। গুৰখিনি আগতে মই গলাই লৈছোঁ। মিঠৈ বনাই ৰেডি হ'লোঁ। ইফালে লছ কৰা আৰু নিমকি সকলোখিনি বনাই মেলি আজৰি হ'লোঁ। এতিয়া যাওঁ খানাত লাগোগৈ। বনাই আছোঁ এইপিনে খৰিকা দি থৈছোঁ গাহৰি মাংস। আজি ভোগালী বতৰ, যিহেতু বিহু, এই খৰিকাডালৰ অবিহনে আধৰুৱা আমাৰ বাবে। সেইবাবে ভাবিছোঁ নেক্সট ডে আজি আহিছোঁ মেজি তালৈ বুলি গোটেইকেইজনী। মেজি খাবলৈ কাহি আহিলোগৈ মানে মেজি জুইত। বেটিও আহিছে, বেটি চাই দিয়া। বেটিও আহিছিলে আৰু গোটেই লগৰখিনিৰ লগত আহিছিলোঁ।
বুট নাৰিকল এনেকৈ দি মেলি এতিয়া আহি আছোঁ ঘৰলৈ। এইয়া ভেলাঘৰ পুখুৰী পাৰত মেজি তাৰপৰা সেৱা কাঢ়ি আহিলোঁ। এতিয়া চাহ তাহ খায়ো আজৰি হ'লোঁ আৰু এতিয়া ঠিক কৰিছোঁ জলপান। তাকে খাই বৈ লওঁগৈ, ভিডিঅ'টো চাই থাকিব। আজিৰ দিনটো মই কেনেদৰে পাৰ কৰোঁ। হ'লোঁ এতিয়া বনাব লৈছোঁ এটা বেকাৰী কেক। কেকটো বনাই লওঁ। আপোনাক ইমান নেদেখাওঁ, দেখাই থাকোঁ কেকৰ ৰেচিপি মোৰ ভিডিঅ'ত আছে, যদি চোৱা নাই যিসকলে চাব পাৰিব। তো এইখিনি মই চব ৰেডি কৰি ল'লোঁ। এতিয়া অকণমান সময় থৈ দিম। পাতি ল'লোঁ, এইফালে কেকটো পাতি থৈছোঁ। আকৌ আনফালে গাহৰি আলু বনাই আছোঁ, গাহৰি মাংস বনাই আছোঁ। ইয়াত দিম ঘৰৰ লাই শাক। এইয়া লাই শাক ঘৰৰ, গাহৰি আৰু লাই শাক বনাম। দি দিলোঁ এতিয়া লাই শাক হাতে মোহাৰি। এইফালে মোৰ কেকো হৈ গ'ল আৰু ৰেডি। ভিডিঅ'টো চাই থাকিব শেষলৈ দেই, মানে মই কেনেকৈ বনাওঁ। সিজিলে নহয়, বস্তুটো বহুত ফুলিলে এইটো কেকটো। দুপৰীয়া ভাতৰ কাঁহীখন ৰেডি কৰিলোঁ। এতিয়া খাই বৈ আজৰি হওঁ সোনকালে। পানী খাই বৈ আহিলোঁ। এতিয়া খেল চাবলৈ বুলি খেল চাই আছোঁ।